এইটোৱে আজিৰ দিনত আটাইতকৈ ডাঙৰ উপহাৰ। সেই ৰাস্তাটো আমি বন্ধ কৰিম নেকি? আজি কোনোবা এটা ৰাস্তাত PWD টকা আছে, কোনোবা মানুহ এজনে যদি কয় যে মোৰ কল্পনা আছে 1 গাড়ী শিল মই দান কৰিম, দান খোজাটো কি? আমাৰতো ভাৰতৰ সভ্যতা সংস্কৃতিয়ে শিকাইছে যে আমি দান লওঁৱেই। দ্ৰোণাচাৰ্যই শিষ্যৰ পৰা দান লৈছিলে। দান লোৱাটো আমাৰ সংস্কৃতিৰ একোটা আমাৰ লগত, আমাৰ জীৱনৰ লগত জড়িত। দুৰ্গাদা আপুনি জানে আছুৰ আন্দোলনৰ সময়তো আমি কিমান চান্দা তুলিছো, আপোনালোকে হিচাপ কৰক। দান লোৱাটো, আজি যদি দান লোৱাটো বেয়া কাম বুলি কেতিয়া গণ্য হৈছে? বলপূৰ্বক ল'ব নালাগে, জোৰ জবস্তি হ'ব নালাগে, কিন্তু জনভাগিদাৰী আৰু জনসহযোগিতা তাক কেতিয়াও না ক'ব নালাগে। যোৱা কালিৰ পৰা এজন মানুহে আনি মোক 51 টকা দিছে, এজনে মোক 100 টকা দিছে, তেওঁৰো নাম পেপাৰত দিছো। যে দানত কোনেও পৰিমাণ নাচায়, আজি দানত কোনেও পৰিমাণ নাচায়। আজি আপোনালোকে চাব, ইলেকশ্যনৰ মিটিঙত কৈছো কাৰণে মই কৈছো, যেতিয়া তৰুণ গগৈ ডাঙৰীয়া দীৰ্ঘদিন ধৰি বেমাৰ আছিলে, তেখেতক প্লাজমাও কিন্তু দিয়া মানুহ কোনোবা বিজেপিৰ যুৱক এজনে আছে। পপুলেশ্যন ইজ অলৰেডি ভেকচিনেটেড, যাৰ কাৰণে গুৱাহাটীত ক্ৰমাগতভাৱে কোভিডৰ সংখ্যা কমিব ধৰিছে। আমি ষ্ট্ৰেটেজিত আছো। চাহ বাগিচা অঞ্চলত আমি কৈছো যে মানুহে ইণ্টাৰনেট কৰিব নালাগে, মানুহে কম্পিউটাৰ কৰিব নালাগে, আমি ভেকচিন দিম, আমাৰ চিষ্টাৰে নামটো কম্পিউটাৰত সোমাই দিব। আজি কলাইগাঁৱলৈকে কোনোবাই যদি ভেকচিন ল'ব গৈছে, তাতে ইমানেই কথা যে কলাইগাঁৱৰ মানুহো মংগলদৈলৈকে ভেকচিন ল'ব আহিব। অৰ্থাৎ আমি সকলোৱে ইজনে সিজনক যেতিয়া হাত উজাৰি, তেতিয়াইতো আমাৰ সমাজখন থাকিব। আমি যদি খুব বেছি ঠেক গণ্ডিৰ ভিতৰত সোমাই যাওঁ, তেতিয়া আমি আগবাঢ়িব নোৱাৰিম। আমাৰ লক্ষ্য হ'ব লাগিব যে 3.5 কোটি মানুহকে আমি ভেকচিন দিব লাগিব। তাৰ কাৰণে যোৱাবাৰ আৰোগ্য নিধিত ৰাইজে যিমান টকা দান দিছিল, মোৰ মনত আছে আৰোগ্য নিধিত টকাকেইটালৈ মই এইবাৰ চিন্তা কৰিছোঁ যে মথাউৰিবিলাক মেনেজ কৰিব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে, কিন্তু মথাউৰি বনাবৰ কাৰণে আমি বেলেগ এটা অৰ্গেনাইজেশ্যন বনাম, য'ত IIT ইঞ্জিনিয়াৰসকলে যোগদান কৰিব, বিভিন্ন ধৰণৰ অসমৰ জানা বুজা মানুহসকলে যোগদান কৰিব, আৰু যুদ্ধকালীন গতিত আমি এই বানপানী পাৰ হৈ যোৱাৰ পিছতে আমি মথাউৰিবিলাক বনাম। ওপৰত PWDয়ে ৰাস্তা পকী কৰি ল'ব যাতে কম্পেকশ্যন আহে, আৰু আমি নতুন ধৰণে আমি কাম আৰম্ভ কৰিম। আমি চেষ্টা কৰিম যে ব্ৰহ্মপুত্ৰত খনন সম্ভৱ নহ'লেও উপনদীবিলাকত যাতে কনষ্টেণ্ট আমি ড্ৰেজিং কৰি থাকিব পাৰোঁ, যাতে বানৰ পৰা মানুহ ৰক্ষা হ'ব পাৰে। অধ্যক্ষ মহোদয়, NRCৰ কথা ওলাইছে, মই আজিৰ দিনটোত ইমান ভিতৰলৈকে যাব খোজা নাই, কিন্তু এটা কথা ঠিক যে চৰকাৰখনে ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে, আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি কৈছিলো যে পুনৰীক্ষণ হ'ব লাগে। আমাক ৰাইজে মেণ্ডেট দিছে, গতিকে আমি পুনৰীক্ষণ বিচাৰিব লাগিব। বিৰোধীক মেণ্ডেট দিছে যে পুনৰীক্ষণ হ'ব নালাগে, গতিকে যিটো ফৰামতে আমি আমাৰ নিজৰ প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব পাৰোঁ, সেই ফৰামত আমি যাব লাগিব। মোৰ ফৰাম হ'ল, মই মানুহক প্ৰতিশ্ৰুতি দিছো যে NRCত 20% মোৰ সীমান্ত জিলাত পুনৰীক্ষণ লাগে, 10% আন জেগাত পুনৰীক্ষণ লাগে। মোৰ প্ৰতিশ্ৰুতি মই পালন কৰিম। বিৰোধী পক্ষে প্ৰতিশ্ৰুতি দিছে যে নহয় পুনৰীক্ষণ হ'ব নালাগে, বিৰোধীৰ প্ৰতিশ্ৰুতি পালন কৰিব, আৰু গণতন্ত্ৰ তেনেকৈ আগবাঢ়ি যাব। কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এটাৰ পৰা যদি মই আঁতৰি যাওঁ, মানুহে কি ক'ব যে আজি আপুনি NRCৰ পৰা আঁতৰি গ'ল, কালি 1 লাখ চাকৰিৰ পৰা আঁতৰি যাব, পৰহি মাইক্ৰ' ফাইনেন্সৰ পৰা আঁতৰি যাব। গতিকে মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ, আৰু বিৰোধীকো মই ক'ম আপোনালোকে আপোনালোকৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ। আপোনালোকক মই নকওঁ যে আপোনালোকে মোৰ ৰাস্তাত আহক, আপোনালোকৰ ভোটাৰ আছে, তাক আপোনালোকে প্ৰতিশ্ৰুতি দি আহিছে, আপোনালোকে কৈছে যে মাদ্ৰাছা খুলিব, মই কৈছো মই মাদ্ৰাছা খুলিব নিদিওঁ। এতিয়া এইটো মই মোৰ ভৰিৰ তলৰ মাটি ৰাখিম, আৰু মই আপোনালোককো আহ্বান জনাম যে আপোনালোকেও নিজৰ ভোটাৰক প্ৰবঞ্চনা নকৰিব, আপোনালোকে আপোনালোকৰ ভৰিৰ তলৰ মাটি ৰাখক। পিছত গণতন্ত্ৰই কেতিয়াবা কোৰ্টত সিদ্ধান্ত হ'ব, কেতিয়াবা বিধানসভাত সিদ্ধান্ত হ'ব। ইণ্ডিয়ান ডেমক্ৰেচি ইজ এ ভেৰি ভাইব্ৰেণ্ট ডেমক্ৰেচি। আমাৰ ফৰাম আছে, ফৰামবিলাকত সিদ্ধান্ত হৈ যাব। তাৰ কাৰণে আমি কাজিয়া পেচাল কৰাৰ কি প্ৰয়োজনীয়তা আছে? আমাৰ মাজত বহুত ইছ্যু আছে য'ত আমাৰ মন নিমিলে, আমাৰ মাজত বহুত ইছ্যু আছে য'ত মন মিলে।
আজি অসমৰ মুছলমান সমাজৰ মহিলাসকলৰ কল্যাণ আপোনাৰো মন মিলে মোৰো মন মিলে তো মিলা জায়গাটোত কাম কৰোঁ এতিয়া কোনোবাই ক'ব যে নহয় 12টা সন্তান জন্ম দিয়ক আমি কওঁ যে নহয় সন্তান দুটা জন্ম হ'ব লাগে এইটো মন নিমিলে এইটোত আমি নিজৰ ধৰণে কাম কৰি গৈ থাকিম আপোনালোকে ক'ব যে সত্ৰত মাটি দখল হোৱা নাই আমি কৈছো নহয় সত্ৰত মাটি দখল হৈছে এটা কাগজে পত্ৰই প্ৰমাণ কৰিব আমি ক'লে কি হ'ব যদি হৈছে এভিকশন হ'ব নাই হোৱা এভিকশন হোৱা নাই আজি এই কিছুমান কথা বিধানসভাখনত 5টা বছৰ আমি সেইবোৰ কাম কৰোঁ যিবোৰ কামত আমাৰ মন মিলে বহুত কাম আছে আজি চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া সদায় লক্ষ্য যে বাঘবৰত শিক্ষাৰ কল্যাণ হ'ব লাগে মোৰ সম্পূৰ্ণ সহযোগিতা যে হ'ব লাগে তাত মন মিলে কিন্তু বহুত কথা আছে মন নিমিলে য'ত মন নিমিলে তাত আমি য'ত ক'ব লাগে আমি কম কিন্তু 5টা বছৰত 2টা পক্ষৰ মন মিলা কামবিলাক যদি আমি কৰি থাকিব পাৰোঁ আমাৰ অসমখন বহুত পৰিৱৰ্তন আজি চাহ বাগিচাৰ কল্যাণৰ কাৰণে আজি তেৰছ গোৱালা ডাঙৰীয়াৰ যিমান সমৰ্পণ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰো ইমান সমৰ্পণ আমি একেলগে কাম কৰিম তাততো কোনো বিৰোধিতা নাই এইটো ইছ্যুতটো আমি একেলগে আছোঁ আজি বড়োভূমিৰ কল্যাণ দুৰ্গাদাস বড়োৰ যিমান মনত ইচ্ছা গোবিন্দ বসুমতৰ ইমান ইচ্ছা এইটো ইছ্যুতটো আমি একেলগে কাম কৰিব পাৰোঁ গতিকে মই ভাবোঁ যে 100টাৰ 90টা ইছ্যুতটো একেলগে কাম হ'ব 10টা ইছ্যুত কাম নহ'ব য'ত কাম নহ'ব তাত বেলেগ ফৰাম আছে আজি আমি বিশ্বাস কৰোঁ গো আমাৰ মাতৃ আজি আমি বিশ্বাস কৰোঁ গো আমাৰ মাতৃ গতিকে আমি কি বিচাৰিম যে পশ্চিমবংগৰ পৰা গো নাহক আমি বিচাৰিম যে যি জায়গাত গোক পূজা কৰা মানুহ আছে তাত গো ভক্ষণ নহওক কিন্তু মই কোৱা নাই যে এজ এ হোল মানুহে নিজৰ স্বভাৱগত প্ৰক্ৰিয়াটো এৰিব লাগে কিন্তু বহু সময়ত মই দাৰুল উলুমৰ ষ্টেটমেণ্ট ডক্টৰৰ পৰা যে হিন্দু মানুহ থকা অঞ্চলত গৰু খাব নালাগে ফাঁচী বজাৰত হোটেল মদিনা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই আজি আমাৰ শান্তিপুৰ গান্ধী বস্তিত হোটেল মদিনা হোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তাত মানুহৰ চেন্সিটিভিটি আছে য'ত চেন্সিটিভিটি নাই তাত নিজৰ প্ৰচেষ্টা চলিব ভাৰতৰ সংবিধানে কয় গো হত্যা কৰিব নালাগে ডাইৰেক্টিভ প্ৰিন্সিপলত আছে আমি আহ্বান জনাই থাকিম যে আপোনালোকে বাদ দিয়কচোন লাহে লাহে কিন্তু আমাৰ মাজত যিখিনি জাগাত আমাৰ চেন্সিটিভিটি আছে তাৰ ওপৰত আমি কাম